दोस्तों मैं आज এটা নতুন ভিডিও লৈ আহিছো মই আজি আপোনালোকক দেখাম আমাৰ ঘৰত থকা কেইখনমান কিতাপ সৰু আলমাৰিতে এনেকৈ কিতাপবোৰ থৈ দিছে दोस्तों यार পৰা মই ফসংখন পঢ়িছো ডাক্তৰ ৰুবুল মাউত ছাৰৰ ভাগৰ মোৰ এটা সপোন আছেখন পঢ়িছো মিনাল কলিতা ছাৰৰ ভাগৰ বকুল ফুলৰ এখন পঢ়িছো আৰু কেইদিনমান আগতে ঢুকুৱা হোমেন বৰগোহাঁই ছাৰৰ ভাগৰ উচ্চাকাংক্ষাখন পঢ়িছো মাজে বাহঁতৰ কিতাপো পঢ়ো বাহঁতে পঢ়ি থকা দেখিলে মোৰো পঢ়িবলৈ মন যায় ইয়াত 200ৰো অধিক কিতাপ আছে মই এনেকৈ কিতাপৰ লিষ্ট এখন বনাই থৈছো কিতাপ মানে কি আছে তাৰ পাছতে কেইখনমান সাধু কিতাপ আৰু শিশু আলোচনী কেইখনমান এনেকৈ উলিয়াই থৈছে ল'ৰা-ছোৱালী আহিলে পঢ়িব পৰাকৈ আৰু আপোনালোকে মোক ক'ব ইয়াৰ পৰা কোনখিনি মোৰ পঢ়াৰ উপযোগী আৰু আপোনালোকে কোনখিনি পঢ়িলে কমেন্ট কৰি জনাব বুলি আশা ৰাখিছো ভিডিওটো চাই যদি ভাল পালে লাইক কৰি দিব লগতে কমেন্ট কৰি জনাব আৰু ভিডিওটো শ্বেয়াৰ কৰি দিব চেনেলটো যদি আপুনি নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ